গুৱাহাটীৰ বিহুৱা বিহুৱতীসকলে আমি ঢোলৰ গুৰুঘাটেৰে আজি আমি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিহু যদিও আমাৰ অসমীয়াৰ তেজে অসমীয়াৰ শিৰে শিৰে, তথাপিতো যাৰ তেজত বিহু নাছিলে জুবিন দাই তেখেতকো বিহু গুণগুণাবলৈ বিহুত নাচিবলৈ বাধ্য কৰাইছিলে। গতিকে আজি বিহু গীতক ইমান জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত জুবিন দাৰ যথেষ্ট অৰিহণা আছে, আমি সেইটো কেতিয়াও অসমবাসীয়ে পাহৰিব নোৱাৰোঁ। আৰু জুবিন দাৰ কণ্ঠৰ বিহু শুনি আচলতে বিহু তেজত নথকা ব্যক্তিও বাহিৰৰ ব্যক্তিও বিহু গুণগুণাবলৈ বাধ্য হৈছিল। গতিকে সেয়েহে আমি আজি সমূহ গুৱাহাটীৰ বিহুৱা বিহুৱতীসকলে আজি ঢোলৰ গুৰুঘাটেৰে তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি তেখেতক কেতিয়াও বিদায় দিব নোৱাৰোঁ। জুবিন দা সদায় আমাৰ মাজত থাকিব, চিৰদিন থাকিব, আৰু জুবিন দাৰ গীতেই জুবিন দাৰ বিহুৱে অনাদিকাললৈ বাজি থাকিব।